নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলোৱে ভালে আছে মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো দেখিছে নহয় আমাৰ ৰাতিপুৱাৰ সাজটো আজি এনেকৈয়ে খালোঁ ৰুটিৰ সৈতে মিক্স দালি আৰু মোৰ প্ৰিয় পকৰীবিধ ভাবিলোঁ আপোনালোকৰ আগতে ৰেচিপিটো শ্বেয়াৰ কৰোঁ সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ তো আপোনালোকৰ বাৰু পিঁয়াজী পকৰী ভাল লাগেনে মোৰ বাৰু বহুত প্ৰিয় হয় আৰু সেইকাৰণে মই প্ৰায়ে খায়ে থাকোঁ ধুনীয়াকৈ ডাঙৰ চাই পিঁয়াজ এটা কাটি লৈ তাত নিমখ দি পিঁয়াজৰ পানীখিনি উলিয়াই লৈছোঁ তাত নৰসিংহ পাত কেইখনমান দিলোঁ তাৰপিছত 3 চামুচ বেচন আৰু চাউলৰ গুড়ি এতিয়া যদি বেছি হয় বেছি দিওঁ বাৰু কিন্তু আজি যিহেতু অকণমান পকৰী কমে বনাম সেইকাৰণে অকণমান দিছোঁ তাৰপিছত হালধি গুড়ি ৰেড চিলি পাউডাৰ অলপমান জিৰা গুড়ি আৰু অলপ গৰম মছলা আৰু শেষত দিছোঁ আজৱাইন অকণমান পিহি হাততে তাৰপিছত পানী দি পেলাই ধুনীয়াকৈ বনাই ল'লোঁ পেষ্টটো এতিয়া মোৰ প্ৰিয় কেৰাহীটোত ফ্ৰাই কৰিম আজি বাৰু ৰিফাইনত মই ফ্ৰাই নকৰোঁ মিঠাতেলে ব্যৱহাৰ কৰিম আচলতে ৰিফাইন আজিকালি বহুত কম কৰি দিছোঁ যিহেতু ৰিফাইন বহুত ক্ষেত্ৰত বেয়া হয় দেখিছে না কি ধুনীয়াকৈ মই এতিয়া ভাজিব লৈছোঁ যিহেতু বাৰে বাৰে ভজা তেলখিনি ব্যৱহাৰ নকৰোঁ সেইকাৰণে তেল কমকৈ দিছোঁ যিমানখিনি এতিয়া দৰকাৰ হয় সেইখিনিয়ে মই তেল দিছোঁ ধুনীয়াকৈ ভাজি ল'লোঁ আমাৰ যিহেতু দুইজন মানুহৰ কাৰণে বনাম সেইকাৰণে বেছি নবনালোঁ কেনেকুৱা হৈছে বাৰু ক'ব দেই মোৰ বাৰু এই পকৰীবিধ বহুত প্ৰিয় হয় আপোনালোকৰ বাৰু ভাল লাগেনে আপোনালোকে খায়নে মোৰ কিন্তু বহুত প্ৰিয় হয় এতিয়া আমাৰ ৰাতিপুৱাৰ সাজটো এনেকৈয়ে গ'ল আজিলৈ আহিছোঁ বাই বাই